আজিৰ এই সুন্দৰ দিনটোত মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ গুৰুধাম নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰা 3 কোটি টকাৰ এটা অনুদান আগবঢ়াইছো। ইয়াৰ লগে লগে ৰৌমাৰীত থকা জ্যোতি আশ্ৰমৰ বাবেও মই 2 কোটি টকাৰ এটা অনুদান আগবঢ়াইছো। ইয়াৰ উপৰিও আমাৰ ব্ৰহ্ম ধৰ্মৰ প্ৰচাৰ কৰোঁতে যাতে আমি কোনো বাধাৰ সন্মুখীন হ'ব নালাগে, আৰ্থিক বাধা, তাৰ বাবে মই প্ৰতি বছৰে এই ব্ৰহ্ম সমাজৰ প্ৰতি এটা আৰ্থিক অনুদানো আগবঢ়োৱাৰ কথা মই আজিৰ সভাতে ঘোষণা কৰিছোঁ। ইয়াৰ লগে লগে আমি ব্ৰহ্ম ধৰ্মৰ 100টা যজ্ঞশালা নিৰ্মাণৰ বাবে প্ৰতিটো যজ্ঞশালাতে 5 লাখ টকাকৈ অনুদান দিয়াৰ কথাও ঘোষণা কৰিছোঁ। মই ভাবোঁ এই প্ৰচেষ্টাসমূহত, অসম চৰকাৰে লোৱা প্ৰচেষ্টাসমূহত আপোনালোকেও যোগদান কৰিব আৰু আপোনালোকেও সকলোৱে লগ হৈ গুৰুদেৱৰ আদৰ্শ যি সময়লৈকে চন্দ্ৰ আৰু সূৰ্য থাকিব, সেই সময়লৈকে যাতে গুৰুদেৱৰ আদৰ্শও এই জগতখনত চিৰ জ্যোতিষ্মান হৈ থাকে, তাৰ বাবে আপোনালোকেও নিজৰ অৱদান আৰু আপোনালোকে যিমান শক্তিৰে পাৰে আপোনালোকে সেৱা কৰাৰ বাবে আপোনালোকেও আগ্ৰহ প্ৰকাশ কৰিব।